ৰাইজ নমস্কাৰ সুপ্ৰভাত স্বাগতম মোৰ ইউটিউব চেনেল LGP.k আপোনালোক সকলোকে স্বাগতম জনাওঁ আশা কৰোঁ আপোনালোকৰ ভালে বৰ্তমান মোৰো ভালেই মই আছোঁ ভিন্দহেঁতত কামৰ সূত্ৰে আছোঁ কাম কৰি আছোঁ তো মানে কি হৈছে আজি ৰাতিপুৱা ভিডিঅ'টো কৰিবলগীয়া কাৰণটো হ'ল এইটো মানে আজি এখন ভাওনা আছে ৰাইজ তো ভাওনাখন ওচৰতে আছে কেন্দ্ৰগুৰি বুলি কৈছে তো ভাওনাখন নিজ বাসগৃহত পতা হৈছে তো আমি ভাওনা চাবলৈ যাওঁ তো ভিডিঅ'টো মানে ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ এইয়া ভিন্দ বহি আছে এইয়া আমাৰ ভাগিন ওলাই আছে স্কুল যাবলৈ তো মানে কি ভিডিঅ'টো আৰম্ভ কৰি দিলোঁ চাই থাকক ৰাইজ দিনটো কাম কৰিম ৰাতি ভাওনা চাম খাই ডিউটি লাগিম তাৰপিছত ৰাতি একেলগত ভাওনা চাম ৰাইজ ন कहाँ जाएगा मैंने स्कूल जाएगा ना कि वो भी खिचड़ी का साथ ओ माय गॉड सुबह खिचड़ी जय हिंद मालिक হৈ উঠি বহি আছে এটা কাম কৰিব লাগে এটো কোনো মালিক নহয় মই মালিক এটো মোৰ জিজু হয় কোনো মালিক নহয় দে ৰাইজ ৰাতিপুৱা 9টা বাজিলে আমাৰ মেডাম চব শুই আছে ৰাইজ এতিয়ালৈকে হা আমি স্কুল যাবলৈ ওলালো হয় না নাকি আমি জানো নহয় দিম নে নিদিম নেকি দিম নে নিদিম হে দিম নে নিদিম দিবই লাগিব পিঠাগুড়ি আৰু চাহ কেঁচা পিঠাগুড়ি ন আৰু লগত গাখীৰ ৰাইচ চেনি কি সুন্দৰ ৰাইচ এইটো ৰাতিপুৱা আমাৰ ব্ৰেকফাষ্ট বুলি কৈছে বনাই আছোঁ আপোনালোকে কি কাম বুলি ইচ্ছা কি হৈছে কথাটো এতিয়া ঢালাই হ'ব ন হয় ঢালাৰ পিছত কি হ'ব ঢালাই পিছত ধুলাই হ'ব তো ৰাইজ ফাইনেলি কাম বন সামৰি এতিয়া ভাওনা চাবলৈ ওলালো দেই ৰাইজ ভাওনা চাবলৈ ওলালো দেখিছে না একদম লোকেশ গজেট বুলি ক'ব লাগিব ডাইৰেক্ট ভাওনা চাম ভাওনা কি পাতিছে এতিয়ালৈকে নেজানো বেনাৰো চোৱা নাই ভাওনাৰ নাম কি নেজানো তো ভাওনা চাবলৈ গৈ আছোঁ আৰু বলক আপোনালোকেও মোৰ লগত অকণমান ভাওনা উপভোগ কৰি লওক বলক ৰাইজ তো ৰাইজ ফাইনেলি ভাওনা সভাতলি পালোহি ভাওনাখনৰ নাম হৈছে বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰ মুক্তিলাভ আৰু আপোনাৰ ভাওনাৰ টিমটোৰ নাম হৈছে সুদৰ্শন সাংস্কৃতিক গোষ্ঠী নীলক্ষৰ শিল্পীসকলৰ দ্বাৰা ভাওনা প্ৰদৰ্শন হ'ব তো ৰাইজ সুন্দৰ ভাওনা বলক গুচি যাব নালাগে নাই নেযাওঁ আছোঁ দেই আছোঁ কৃষ্ণ দেই কৃষ্ণ মই লগত হোৱা নাই কিন্তু প্ৰায় চিনি পাওঁ আৰু তো মানে ৰাইজ মই এতিয়া ভাওনাতলিত কিন্তু কথাটো হৈ গ'ল কি মই ভাওনাতলিত হয় কিন্তু এইটো মানে ব্যক্তিগত ঘৰতহে ভাওনা দিছে কোনোবা এখন গৃহস্থে দিছে সিহঁতৰ ঘৰৰ বাউণ্ডাৰীতে চাওক এইটো ঘৰ হয় মানুহৰ ঘৰ আৰু সেইখন ভাওনা হৈ আছে কি সুন্দৰ ন ৰাইজ পৰিৱেশ চাওক তো ৰাইজ ভাওনা আৰম্ভ ৰাইজ সূত্ৰ আৰম্ভ হৈ গ'ল ৰাইজ অকণমান সূত্ৰক চাই লওঁ নেকি অকণমান জুম কৰি লোৱা
ৰাজ কৃষ্ণটো বহুত সুন্দৰ লাগিছে, ইমান মৰম লাগিছে ৰাজ। ৰাজ মোক চকী এখন দিছে, মই অকণমান বহি লওঁ ৰাজ। আমি নিজ কর্তব্য দেবে সংগ্রহ করি।
মইতো কোনো অপৰাধ কৰা নাই প্ৰিয়বৰ প্ৰিয়বৰ লোৱা প্ৰিয়বৰ তাৰপিছত আমালৈ ভাত পানী সজাই থৈ দিছে ভাওনা চাই ফাইনেলি ভাওনা চাই আহি গ'লোঁ আমি এই ভিনদেউ দৰ্জা খুলি দিছে এন্ধাৰে মুন্ধাৰে উঠিলে ভাওনা চাই আহি গ'লোঁ তো আজিলৈ বাই ৰাইজ